Hey guys, welcome back to BMS channel. To আজি আমি গৈ আছো এক সুন্দৰ পৰিবেশ ডিমা হাছাওৰ পানীমূৰ নামৰ ঠাইখনত। তো গাইজ বলক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰো আৰু ভিডিঅ'টো শেষলৈকে আপোনালোকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আজি দেখা নাই মই তাই ক'ত আছিলে সদায় মোৰ চাইডত মোৰ বাবে লিখে কবিতা 5:30 বজাৰ লগে লগে আমি ঘূৰি ফুৰো তাই ক'ত আজি দেখা নাই মই তাই ক'ত আছিলে সদায় মোৰ চাইডত মোৰ বাবে লিখে কবিতা 5:30 বজাৰ লগে লগে আমি গৈ পাই গলো ৰহা টুল গেট। Guys, এয়াই হৈছে নগাঁও বাইপাছ আৰু এই বাইপাছখনতে প্ৰায় 4-5খন মান ৰোড আছে। তো চব ৰোড চব বেলেগ বেলেগ হয়। তো বলক তো বন্ধুসকল আমি অলপ ৰেষ্ট লৈছোঁ যিহেতু বহুত দূৰৰ পৰা আহিছোঁ। বলক আমি ব্ৰেকফাষ্ট কৰোঁগৈ এইখন ধাবাত আৰু চাওক সকলোৱে খোৱা বোৱাত একদম ব্যস্ত। এয়াই হৈছে আমাৰ ব্ৰেকফাষ্ট পৰঠা ভাজি আচাৰ আৰু এয়াই হৈছে আমাৰ মৰ্ণিং ব্ৰেকফাষ্ট। তো সকলোৱে খাই আছে ময়ো খাবলৈ বহি গ'লোঁ। ঐ বাবা অকলে অকলে খাইছে তোৰ পৰা কাঢ়ি ললো এইখিনি চা এ বাবা যে টাকলা বালা 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 টাকলা কৈ দে সকলোৱে একেলগে আমি পেট পূজা কৰি দিলোঁ। গতিকে আকৌ আমি আমাৰ শোভাযাত্ৰা আৰম্ভ কৰি দিওঁ। আমি গৈ এয়া লংকা আহি পালোঁ। সকলো আহি পোৱা নাই, লগৰ কেইজনমান আহি আছে। তো অলপ আমি ৱেইট কৰি দিওঁ। সকলো আহি পালে একেলগে আকৌ আমি আমাৰ যাত্ৰা আৰম্ভ কৰি দিওঁ। বহুত কষ্টৰে আহিলো, আহি পেলাই এতিয়া বৰ্তমান পাইছো আমি হাৱাইপুৰৰ পৰা একদম হাৱাই ইয়াতে আৰু বেছি নাই। কিমান 16 কিলোমিটাৰ মান আছিল ন? 16 কিলোমিটাৰ মান আছিল চাগে শুনিবলৈ পাইছো আৰু 30 কিলোমিটাৰ আছে বোলে। 30 কিলোমিটাৰ যাব লাগিব। চাব পাৰে আপোনাৰ পৰিৱেশ কিমান মজা পৰিৱেশ। আমি বৰ্তমান হাৱাইপুৰৰ পৰা হাৱা হৈছোঁ আৰু আমাৰ যাত্ৰা পুনৰ আৰম্ভ কৰি দিছোঁ। ৰাস্তা এই মা চাচা মাৰবা নেকি? চাব অলপ বজাৰ নিশ্চয় এয়া দেখিছে আপোনালোকে। Welcome to Dima Hasao. তো ফাইনেলি আমি ডিমা হাছাও তো আমি ফাৰ্ষ্ট ডিমা হাছাও পালো আৰু কিছু মুহূৰ্ত এয়া আমি সোমাই গলো ডিমা হাছাও। তো চাওক এখন হৈছে ডিমা হাছাও। যা লৈ যা ডিমা হাছাওত প্ৰৱেশ কৰি অনুভৱ কেনে? বঢ়িয়া ন? ৰাস্তা অলপ বেয়া আৰু ৰাস্তা বেয়া।
আমি গৈ গৈ ডিমা হাছাও প্ৰৱেশ কৰিলোঁ আৰু ডিমা হাছাওৰ পৰিৱেশ চাওক সৰু সৰু পজা ঘৰ আৰু ৰ'ব গাইজ এয়া হৈছে ডিমা হাছাও ৰোড ডিমা হাছাও ৰোডখন বহুত বেয়া আৰু চাৰিওফালে ধূলিয়ে ধূলি তাৰ ফলত আমাৰ ৰাইড কৰিবলৈ বহুত অসুবিধা হৈছে বাৰু যিকি নহওক আপোনালোকে জাৰ্ণি এনজয় কৰক আৰু ৰাস্তাবোৰ চাই গৈ থাকক চাম এয়া অৱস্থা নিগুনি গাঁতৰ পৰা ওলাই আহোঁতে কম সময়ত বেছিকে বগাই বুলিচোন কম সময়ত বগাই বুলি অৱস্থা মানুহবোৰ লগৰ একদম বেয়া কি হ'ল এইকেইটা এ প্ৰভু বন্ধুসকল ফাইনেলি আমি আহি পালোঁ পানী মূৰ তো বলক একেলগে সৌন্দৰ্য উপভোগ কৰোঁগে তো গাইজ এয়াই হৈছে পানী মূৰ অলপ ফ্ৰেছ হ'ব ঐ ক'ত তো পলক বন্ধুসকল দেখিছে শিলে পানীক চাৰিওফালেদি আৱৰি ধৰিছে আৰু এই সুন্দৰ পৰিৱেশত আমাৰ বাইদেউজনী সুন্দৰভাৱে চেলফি লৈ আছে আৰু পানীখিনি চাওক বহুত নীলা আৰু বহুত চাফা আপোনালোকে নাহিব যে কেমেৰাৰ কাৰণে নীলা দেখা পাইছে সঁচাকৈ পানীখিনি বহুত নীলা আৰু বহুত চাফা আপোনালোকে দেখিবলৈ পাইছে কি নাই পানীৰ তলত পাথৰ যিখিনি আছে টোটেলি আমি দেখিবলৈ পাই আছোঁ আগত অলপ হেল্প কৰি দিয়াচোন ব্ৰ পানী চাওক আপোনালোকে এক মিনিট অলপ হল কৰক নাও ৰেডি 1 2 3 গো ডাউন আৰু এইফালে চাওক like this so good তো গাইজ আপোনালোকে জেগাখিনি চাওক না কিমান ধুনীয়া একদম সুন্দৰ পৰিৱেশ প্ৰকৃতিয়ে সৃষ্টি কৰা এক সুন্দৰ পৰিৱেশ কোনো মানুহে নিৰ্মাণ কৰা নহয় এই ঠাইখিনি চাওক ঠাইখিনি তো গাইজ ফাইনেলি আমি ইয়াৰ পৰা বিদায় লৈছোঁ যিহেতু আমাৰ বহুত পলম হ'ল তো আমি ওলাইছোঁ ইয়াৰ পৰা যাবলৈ আপোনালোকে আহিব বহুত ধুনীয়া ঠাই ৰাস্তা বেয়া অলপ বাট ঠাইটো বহুত ধুনীয়া আপোনালোকে আহিব তো বাই